Hi everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে কুশলে আছে মোৰ অন্য এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি বনাবলৈ গৈছো মই টেঙামৰা পাতৰ হৈতে মাছৰ জোল তাকে কেনেদৰে বনাব লৈছো বলকচোন দেখাও আপোনালোকক প্ৰসেছটো টেঙামৰা পাত লৈছো মাছ লৈছো পিয়াজ লৈছো তেজপাত এখিলা লৈছো আৰু আদা নহৰু অকনমান থেতেলিয়াই লৈছো কেৰাহীখন বহাই দিছো তাতে তেল গৰম হ'বলৈ দিছো গৰম হোৱাৰ লগে লগে হালধি নিমখ দি মাছ কিটুকুৰা ভালদৰে ফ্ৰাই কৰি লৈছো এফালে মাছ সিজি গৈছে এতিয়া নমাই লম ৰৈ যোৱা তেলখিনিতে মই সৰিহ কেইটামান ফুটাই লৈছো তাতে পিয়াজ কিটুকুৰা দি দিছো তাৰ পিছত দি দিছো পাতকিখিলা ভালদৰে গলি যোৱালৈকে ৰৈ দিম তাৰ পিছত দিম মই আদা নহৰু এফালে গৰম পানী দি দিছো গৰম পানী উতল অহাৰ লগে লগে মাছ কিটুকুৰা পেলাই দিছো তাতে এফালে মাছ সিজি গৈছে এতিয়া ধুনীয়াকৈ থালিখন সজাই লৈছো যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহলে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব এতিয়া মই খাওঁ আজিলৈ আহিছো বাই বাই